যিহেতু সকলোৰে স্মাৰ্ট মিটাৰ হৈ গৈছে, যদি আপোনালোকে লাইনৰ ৰিচাৰ্জ কৰিব নাজানে, কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা লাইনৰ ৰিচাৰ্জটো কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত চাব 1 নম্বৰত দিয়া আছে পে ইলেক্ট্ৰিকেল বিল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে কনজিউমাৰ নম্বৰ আৰু ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকে ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো বহাই দিব, কেপচাটো বহাই দি আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া বৰ্তমান সকলোৰে স্মাৰ্ট মিটাৰ হৈ গৈছে, সেইকাৰণে এইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে ক্লিক হেয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে আৰু এবাৰ ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰটো বহাই দিব আৰু এই ফলত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। এতিয়া ইয়াত আপোনাৰ নেমটো শ্ব' কৰিব, আপোনাৰ লোকেশ্যনৰ নামটো শ্ব' কৰিব, ইয়াত আপোনাৰ মিটাৰ নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত কিমান টকা ৰিচাৰ্জ কৰিব, ইয়াত আপোনালোকে এমাউণ্টটো বহাই দিব। তাৰপিছত ইয়াত চাব দিছে মোবাইল নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ এটা যিকোনো মোবাইল নম্বৰ বহাই দিব। ইয়াত চাব আপোনাৰ ইয়াত এটা যিকোনো মোবাইল নম্বৰ বহাই দিব। তাৰপিছত ইয়াত চাব তলত দিয়া আছে পে নাওৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সকলো ফিল আপ কৰি এমাউণ্টটো বহাই দিব, মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া পে নাওৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পে নাওৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এতিয়া পে নাওৰ অপশ্যনটো আহি যাব। এতিয়া আপোনালোকে কিন্তু ইয়াত যিকোনোৰ পৰা পে'মেণ্টটো কৰিব পাৰিব, ফোনপে, গুগল পে, ATM কাৰ্ড, নেট বেংকিং। এতিয়া আপোনালোকে যিকোনোৰ পৰা ইয়াত পে'মেণ্টটো কৰি দিব। মই কৰি আছোঁ স্কেনিঙৰ পৰা। ইয়াত সকলো অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত চাব স্কেনিং অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিকোনোৰ পৰা আপোনালোকে যিমান টকা ৰিচাৰ্জ কৰিব, ফাৰ্ষ্ট যিটো চিলেক্ট কৰিছে ইয়াত লগে লগে এমাউণ্টটো শ্ব' কৰিব। লগে লগে আপোনালোকে স্কেনিঙৰ পৰা যদি আপোনালোকে ৰিচাৰ্জ কৰে বা কোনোবাক স্কেন কৰি পে'মেণ্টটো দি দিয়ে, আপোনালোকে ইয়াত পে'মেণ্টটো পে' কৰি দি দিব। লগে লগে কিন্তু ইয়াত আপোনাৰ ওচৰত ৰিচিপ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব ছাকচেছফুল, আপোনাৰ ৰিচিপ্টটো হৈ গৈছে। যদি আপোনালোকে দোকানী হয় অথবা আপোনালোকে কোনোবা কাষ্টমাৰৰ ৰিচাৰ্জ কৰিছে, তেনেহ'লে আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি দিব পাৰে। আপোনালোকে সেইটো তাক ফটো মাৰি দিব পাৰে। যদি আপোনালোকে আপোনাৰ লাইনৰ ৰিচাৰ্জ কৰিব নাজানে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বা ডেস্কটপৰ পৰা এনেকুৱাকৈ আপোনালোকে স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰক।